নাহকালিকা ট্ৰেভেল জাৰ্নি নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি ভিডিঅ'টো বেলেগ হ'বলৈ গৈ আছে। আমি ক'ত আহিছোঁ আপোনালোকে থাম্বনেইল চাই গমেই পাইছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। এতিয়া বাজিলে 3, আমি একদম সম্পূৰ্ণ ৰেডি। এই গাড়ী ষ্টাৰ্ট দিলোঁ। এইফালে পিছফালে আছে আমাৰ পৰিয়াল। 4টা বাজিলে আমি একদম ফুল ৰেডি। একদম মন্দিৰত এটা সেৱা লৈ ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম। ব্ৰহ্মপুত্ৰ ব্ৰীজ পালোঁ, শৰাইঘাট আৰু মদনপুৰ টোল গেটত অহাৰ সময়ত 125 টকা কাটিলে আৰু ৰিটাৰ্ণ টাইমত 65 টকা কাটে। এই ৰাতিপুৱাৰ পৰা আহি গুৱাহাটীত এতিয়া লখৰা পাৰ হৈ জাম লাগি গ'ল। লালুংগাঁও ৰাস্তা বনাই আছে বোলে, জামত পৰি গ'লোঁ। এতিয়া ৰখি আছোঁ, উপায় নাই। এতিয়া মেঘালয়ত গাড়ীখনত তেল ভৰাই লওঁ 3000 টকাৰ। তেতিয়া আমি এয়া টোল গেট পাই গ'লোঁ শ্বিলঙৰ। জাম লাগি আছে মানে টোল গেটটো জামে লাগি। আৰু আপোনালোকে জানেনে এই শ্বিলঙৰ টোল গেটটো এক চাইডত 95 কৰি কাটে। আৰু এই ভিডিঅ'টোত আপোনালোকৰ কিমান খৰচা হয় তাকো জনাই আছোঁ আমি এতিয়া পাই গ'লোঁ নংপো। এয়া চাওক প্ৰথম ভিউ আমাৰ। চাহটো খাই লওঁ। এয়া শ্বিলং পোৱা নাই আৰু পাম 40 কিলোমিটাৰ আছে আৰু বাকী নংপো পাৰ হৈ আছোঁ। এতিয়া ভিতৰতে সোমাই আছে, ওলাব পৰা নাই নেকি। শ্বিলঙৰ আপোনাৰ আমি যদি এই ৰাস্তাটো যদি যাওঁ তেতিয়াহ'লে যোৱাই পাম আৰু এইফালে গ'লে শ্বিলং টাউন। এতিয়া আমি পালোঁ উমিং লেক। উমিং লেক পালোঁ। আমি আহি পালোঁ উমিং লেক। বহুত ডাঙৰ আৰু সুন্দৰ পৰিৱেশ। ৰাইট চাইডে পাব আপোনালোকে আহিলে। এতিয়া আমি পাই গ'লোঁ এয়া শ্বিলং টাউন। এয়া পাৰ্কিং ৰাস্তা, এইটো ৰাস্তাটো শ্বিলং পিক যায়। এতিয়া আমি শ্বিলং পিক যাম আৰু আমি আহি পালোঁ একদম শ্বিলং পিক ওপৰত, চব পুৰা টপত একদম পুৰা শ্বিলং চাই আছোঁ। ইয়াত ভিউ চোৱা কাউণ্টাৰটো 10টা বজাত খুলিব, এতিয়া বন্ধ আছে বাৰু। আমি অকণমান আগতে চাই লৈছোঁ। নাৰিকল খালোঁ, কল খালোঁ, কিবা কিবি খাই আছোঁ আৰু খাই ব্যস্ত হৈ যায়। এইবোৰতো খাবই নাই, আকৌ খাব নাজানো ন কি তই খাবাই পাৰা নাই আৰু। বুট আছে, নাৰিকল আছে, কিবা ডিগি ভৰ্তি। তই প্লেটহে উলিয়াইছা আৰু। এই আলু কেনেকৈ আনিছিলা। আৰু এইফালে চাওক শ্বিলং পিকত এয়া বৰ্তমান চব্জি খেতি কৰি থৈ দিছে বৰ ধুনীয়াকৈ। আমি চব্জি লৈ ল'লোঁ ইয়াৰ পৰা। আৰু যদি আমি এই ৰাইট চাইডে ঘূৰি যাওঁ তেতিয়াহ'লে 11 ফলছটো পাম আৰু চিধা গ'লে আমি চেৰাপুঞ্জী পাম। এই লেফ্ট চাইডৰ ৰাস্তাটোত গ'লে ডাউকি পাব আৰু চিধা গ'লে চেৰাপুঞ্জী। ধুনীয়া ভিউ পইণ্ট এটা আছে আগত। আৰু এই ব্ৰিজখনৰ নাম পালোঁ মই চিমচেং হেংগিং ব্ৰিজ। আপোনালোকে যদি জানে নিশ্চয় কমেণ্ট কৰি জনাব। চাওক কি সুন্দৰ লাগিছে। এই ৰাস্তাটো হৈছে গাৰ্ডেন অফ কেভলৈ যোৱা ৰাস্তা। ধুনীয়া ভিউ, চাই থাকক আপোনালোকে। গাৰ্ডেন অফ কেভত আপোনাৰ 100 টকাকৈ আপোনাৰ এণ্ট্ৰি ফিজ লয় আৰু মোবাইল ভিতৰত সোমালে এটা এক্সট্ৰা চাৰ্জ লয়। আমি এইফালেদি এনেকৈ আহিছিলোঁ ইয়াৰ গাৰ্ডেন কেভৰ পৰা। এতিয়া আমি খানা খাই লওঁ ইয়াতে। আহক আপোনালোকক দেখুৱাই আছোঁ বাৰু। ফাইনেলি গাইছ ৰুটি খাই আছোঁ এতিয়া। খাৱা হ'ল নাই? আমাৰ খাৱা হ'ল ক্লিয়াৰ। আৰু 5 মিনিট গাড়ী ৰেডি। আমি কি এই ভিউটো হৈছে গাৰ্ডেন অফ কেভৰ পৰা ঘূৰি আহোঁতে আপুনি ওপৰত দেখুৱাব পাব, বৰ ধুনীয়া দেখি। আৰু এতিয়া আমি আহি পালোঁ 7 ছিষ্টাৰ ৱাটাৰফল। অলপ ফগ হৈ আছে, মাজে মাজে ক্লিয়াৰ হৈ আছে। আপোনালোকক ধুনীয়াকৈ এটা স্নেপ দেখুৱাই দিছোঁ, চাই লওক, ভাল লাগিব। 7 ছিষ্টাৰ চাবলৈ আপুনি মোটামুটি 1 ঘণ্টামান ৰখিব লাগিব, কাৰণ ক্লিয়াৰ নহয়, মেঘটো ক্লিয়াৰ নহয়। ক্লিয়াৰ হোৱালৈকে 1 ঘণ্টামান ৰখিব লগা হৈ যায়, বহুত টাইম গুচি যায়। এইফালে ক্লিয়াৰ হৈছে, এইফালে চাওক। আৰু এই চাইডে মেঘ আহি আছে বৰ্তমান। মেঘে ঢাকি দিব অলপ পিছতে। আৰু 7 ছিষ্টাৰ চালে কোনো পইচা ভৰিব নালাগে, অকল গাড়ী পাৰ্কিং 30 টকাটো ভৰিব লাগিব। এয়া লগৰে ৰুবুলৰ লগ পালোঁ আজি, লগতে মাইনাহঁত। এইয়া মোৰ বন্ধু। সময় বহুত গুচি গ'ল আৰু অলপ আগত গ'লে বাংলাদেশ বৰ্ডাৰ ভিউ পইণ্টটো আৰু কেনাৰাম ফলছটো পালোঁ হয়। এতিয়া এইফালে ল'ৰাহঁতে অকলে খেলি আছে। আৰু এতিয়া আমি ইয়াৰ পৰা মৌচমাই কেভলৈ গুচি যাম। আৰু এইফালে মৌচমাই কেভলৈ এই ৰাস্তাৰে আমি যাব লাগিব। এয়া আমি ঘূৰিলোঁ। ইয়াৰ পৰা মাত্ৰ 1-2 কিলোমিটাৰৰ ভিতৰত আমি পাই যাম। এতিয়া আমি আহি পালোঁ মৌচমাই কেভ। এই বলক ভিতৰলৈ যাওঁ আমি।
বল বল ভিতৰত সোমাই আছোঁ চিকেইটাও ফাইনেলি গুহা পাই গ'লোঁ যিহেতু আমি গুহাৰ ভিতৰত সোমাই আছোঁ গুহাৰ ভিতৰত বহুত মানুহৰ ভিৰ ভিতৰলৈ সোমাব নোৱাৰা আগলৈ যাবও নোৱাৰা পানী আছে নেকি বহুত ভিতৰলৈ যাব ভয় লাগে ওপৰ উঠিবৰ কাৰণে আমি সন্মুখৰ পৰা ঘূৰিলোঁ ফাইনেলি গুহাৰ পৰা ওলালোঁ ব'ল ফাইনেলি এতিয়া আমি মৌচুমাই কেভৰ পৰা ওলাই আহিলোঁ এই মৌচুমাই কেভৰ গেট ধুনীয়া এটা ফাংচন চলি আছে এই ফাংচনৰ অডিঅ'টো আপোনালোকক দিব নোৱাৰিম কাৰণ কপিৰাইট লাগিব আমাক কিবা বজাৰ কৰিব লৈছে এই বেগ চেগ কি কিনে কিন ফটাফট কিন ওলালোঁ এতিয়া আমি ৱাটাৰফলৰ গাড়ী পূৰা ভৰ্তি ফুল পাৰ্কিং এইবাৰ আমি আহিছোঁ ইকো পাৰ্ক ইকো পাৰ্ক আহিছোঁ ইকো পাৰ্ক এইফালে ওপৰৰ ফালে যাব পৰা যাব আই ধুলি উঠবিয়া ইয়াতে ইয়াতে এই হেৰি উঠবি না এই ধুলি উঠবি আজ ধুলি উঠবি যাও আৰু ইকো পাৰ্কৰ এণ্ট্ৰি ফিজ হ'ল সৰু ল'ৰা ছোৱালীৰ 20 টকা ডাঙৰৰ 30 টকা আৰু গাড়ীৰ পাৰ্কিং 30 টকা ল'ৰাহঁতে আকৌ কিবা খেলি আছে এইফালে আপোনাৰ 7 ষ্টাৰটো ইকো পাৰ্কত আহিলে ধুনীয়াকৈ দেখাব আৰু কি চব একেই হয় ইকো পাৰ্ক আমাৰ চোৱা হ'ল এতিয়া নকালিকা ফলছ চাম এই বলটো চাই লওঁ বলটো এতিয়া আমি গৈ আছোঁ এই ৰাস্তাৰে নকালিকাই ফলছলৈ ৰাস্তাটো বৰ ধুনীয়া লাগে কিন্তু এই ৰাস্তাৰে বাছ আহিব নোৱাৰিব সন্মুখতে বহুত ডাঙৰ এটা আপ আছে আৰু ৰাস্তাটো সৰু হয় গতিকে বাছ অহা নহ'ব সৰু গাড়ী বৰ ধুনীয়াকৈ আহে এতিয়া আমি আহি পালোঁ নকালিকাই ফলছ এয়া এতিয়া আমি গেটত এণ্ট্ৰি কৰিছোঁ ল'ৰা ছোৱালীৰ 20 টকা ডাঙৰৰ 30 টকা আৰু গাড়ী পাৰ্কিং 30 টকা মেইন গেটৰ পৰা অকণমান আগুৱাই আহিলে আমি ধুনীয়া এখন চাইনবোৰ্ড দেখিম এইফালে এখন ধুনীয়া বেনাৰ আই লাভ চহৰা চেৰাপুঞ্জী মাজে মাজে মেঘে আগুৰি আছে আকৌ মাজে মাজে ক্লিয়াৰ হৈ আছে আপোনালোকক দেখুৱাই আছোঁ বহুত চেষ্টাৰ মূৰত অৱশেষত এই চিনেটটো পালোঁ ৰখি বহুত সময় গুচি গ'ল আপোনালোকক এই ভিউটো দেখুৱাবৰ কাৰণে বহুত সময় ৰখিলোঁ আৰু এই ৱাটাৰফলছটো চাবলৈ হ'লে আপুনি 7 ষ্টাৰ প্ৰায় এঘণ্টামান ৰখিব লাগে বহুত মেঘে আগুৰি ধৰে আৰু লেফ্ট চাইডে সোমাই আহিলোঁ এখন কাপোৰৰ দোকানত সোমাই কি লাগে আমি ফেমিলিক এটা সময় দিলোঁ কিন্তু একো বস্তু পচন্দ হোৱা নাই এতিয়া চাওক গোটেই মেঘে আগুৰি ধৰিছে নকালিকা ফলছৰ পৰা ওলাই আহিলোঁ আমি আৰু নকালিকাই ফলছৰ পৰা ওলাই আহি আপোনালোকে অৰেঞ্জ ৰোড ধুনীয়া এখন ধাবা ভেজিটেবল ধাবা এখন পাব গতিকে আপোনালোকে যদি কেতিয়াবা আহে খাব পাৰে আৰু এই ধাবাখনৰ পৰা অকণমান আগত আহি লেফ্ট চাইডে কাটি আহিলে আপুনি টেনথেনেন ফলছলৈ যাব পাৰি আৰু লগতে দুটামান ভিউ পইণ্ট আছে কি আছে বাৰু আমি বলক আমি চাওঁ কিন্তু এই ৰাস্তাটো বহুত বেয়া এনে ভিডিও ভাল লাগছে কিন্তু এইটো কি ৱাটাৰফলছ হয় নাজানো আগত ডেণ্টেনেলটো আছে আৰু
আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে জনাব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব টেংগামাছি ভিউ পইণ্ট আজা টেংগামাছি ভিউ পইণ্ট আমি আহিলোঁ এই ৱাটাৰফলছটোত ভিডিঅ' লোৱাই নহ'ল এতিয়া বলক তললৈ যাওঁ আমি মাকৈ পৰা খাওঁ 30 কৰি 6টামান ল'ম আমি কমাই দিবি অলপ 6টামান ল'ম কমাই দিব আহিলে মানে এই মাকৈ পৰা খোৱাটো বেলেগ এটা আমেজ ফূৰ্তি এটা মানে এইটো খাই মানে ভাল লাগে কিবা এটা ইণ্টাৰেষ্ট Hello. Hello. Hello, kenapa kak? Kita? আপোনালোকে আজি ভিডিঅ'টো চাই কেনে বোলে জনাব যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নতুন এটা ভিডিঅ' লৈ উপস্থিত হ'ম বাই বাই টাটা আৰু এই ট্ৰিপটোত মোৰ 470 কিলোমিটাৰ গাড়ী চলিছে